নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কল্যাণী এজেলিয়া গাৰ্ডেন এণ্ড ব্লগ চেনেলৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'ত মই আপোনালোকক মোৰ ফুলনিত কি ফুল নতুনকৈ ফুলিবলৈ লৈছে তাকে শ্বেয়াৰ কৰিম, আৰু লগতে মই ফুলনিত কেনেকৈ সময় দিওঁ তাকো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। এয়া মই এতিয়া ফুলনিত পানী দি শেষ কৰিলোঁ। ৰাতিপুৱা শুই উঠিয়ে মই দুটামান কাম কৰি ফুলনিত টাইম দিবলগীয়া হয়, যিহেতু এতিয়া শীতৰ বতৰ, ফুল ফুলাৰ সময়, বহুতখিনি সময় দিবলগীয়া হয় ফুলনিত। পানী দিয়াৰ পৰা আদি কৰি ফুলবোৰ চাফা কৰা, পুৰণি পাত পেলোৱা, এইবিলাক কাম, আৰু মাজে সময়ে মাটি খুচৰি দিয়া, এইবিলাক বিভিন্ন কাম কৰিবলগীয়া হয় ফুলনিত। নহ'লে ফুলবিলাক বেয়া হৈ যায় আৰু চাইও থাকিবলগীয়া হয় ফুলবোৰ। এয়া ৰাতিপুৱা ভাগত অলপমান ৰ'দ ওলাইছে। এয়া মোৰ কামিনী কাঞ্চনৰ কলি ওলাইছে। এইজোপাত আকৌ ফুল আহিলেই খুব ধুনীয়া ফুল হয়। এই কামিনী কাঞ্চনজোপা খুব ধুনীয়া গোন্ধ এইজোপাৰ, নাৰ্চাৰীতে পোৱা যায়। এইজোপা অৱশ্যে মই নামটো নাজানো। এইজোপাও খুব ধুনীয়া ফুল। এয়া অপৰাজিতা ফুল হয়, যিহেতু অপৰাজিতা ফুল ঘৰত ৰাখিব লাগে। এয়া এন্থুৰিয়াম হয়, পিংক কালাৰৰ এন্থুৰিয়াম মোৰ ফুলনিত ফুলিছে বৰ্তমান। এইজোপা এৰেলীয়া হয়, আৰু এই বেঙুনীয়াজোপা নতুনকৈ ফুলা ফুল হয়। এইজোপাৰো নাম। এইপিনে মোৰ কাচুন্দা ফুলিছে। কাচুন্দাও খুব ধুনীয়া ফুল হয়, ঠাণ্ডা দিনতো ফুলে, বাৰিষাতো ফুলে। এইজোপা সৰু জাতৰ একজোৰা প্লেণ্ট হয়। এইজোপাও খুব ধুনীয়া। এইজোপা ডাঙৰ জাতৰ একজোৰা হয়, পিংক কালাৰৰে হয়। এয়া মচন্দাও ফুলিছে। এইটো এটা আগতে দেখুওৱা বগাৰে, এইটো গুলপীয়া জাতৰ হয়। এই ফুলজোপা তিনিটা ৰঙত থাকে, বেঙুনীয়াও এটা থাকে। এইজোপাও খুব ধুনীয়া ফুল। এই সময়ত খুব ধুনীয়াকৈ ফুল ফুলি থাকে। এয়া মোৰ দেশী গোলাপ ফুলিছে, বগা ৰঙা দেশী গোলাপ হয়। এয়া ইউফৰবিয়া হয়, গুলপীয়া ৰঙৰ ইউফৰবিয়া। ঠাণ্ডা দিনত বহুত বেছিকৈ ফুল ফুলে এইজোপাত। এইজোপাও খুব ধুনীয়া ফুল হয়। এয়া হালধীয়া জাতৰ ইউফৰবিয়া। এইজোপাও ধুনীয়া ফুল, ঠাণ্ডা দিনত বেছিকৈ ফুল পোৱা যায়। এয়া লালিপপ প্লেণ্টটো ফুলিছে, হালধীয়া জাতৰ। এইজোপাও খুব ধুনীয়া ফুল হয়। এয়া মোৰ বগেনভেলিয়াও বৰ্তমান ফুলিবলৈ ধৰিছে। এইজোপা গুলপীয়া আৰু পাতবোৰ বহুৰূপী। এয়া হালধীয়া জাতৰ বগেনভেলিয়াও ফুলিবলৈ ধৰিছে মোৰ। আপোনালোকে নাৰ্চাৰীৰ পৰা আনি ল'ব পাৰিব বগেনভেলিয়াবিলাক। মই আগতেও আপোনালোকক ভিডিঅ' দিছিলোঁ, মই কেনেকৈ সাৰ প্ৰয়োগ কৰোঁ। তেনেকৈ মই সাৰ প্ৰয়োগ কৰিলোঁ। 45 দিনৰ অন্তৰে অন্তৰে সাৰ প্ৰয়োগ কৰি থাকোঁ। এতিয়া পূৰা ৰ'দত ৰাখি দিছোঁ। এয়া এন্থুৰিয়াম, ৰঙা এন্থুৰিয়ামো মোৰ ফুলনিত ফুলি আছে। খুব ধুনীয়া হয় এই এন্থুৰিয়ামজোপা। এইজোপা বহুৰূপী বগেনভেলিয়া। এইজোপাও ফুলিবলৈ ধৰিছে। ইয়াৰ পাতটো দুটা কালাৰৰ আৰু ফুলটো দুটা ৰঙত পোৱা যায়। অলপমান শুকাই যোৱা নিচিনা হৈছে, মই পানী দিব লাগিব। পিছবেলা সময়ত মই এনেকৈয়ে ফুলনিত পানী দিওঁ। গোটেই গছখিনি পানীৰে বুৰাই দিওঁ আৰু টাবটোতো পানীৰে ভৰ্তি কৰি দিওঁ, যাতে তললৈকে পানী। এনেকৈ মই ফুলনিত সময় দিওঁ। ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব। ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীৰ সৈতে, আৰু মোৰ চেনেললৈ নতুনকৈ আহিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।